পুৰস্কাৰপ্ৰাপ্ত জ্যোতিষ্মান ডেকা জলপৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতিষ্মান ডেকা আৰু লগতে আছে সহযোগী সৌৰভজ্যোতি ডেকা দুয়োগৰাকীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো। সন্মুখত কবিৰ কুমাৰ আৰু ভিনুমণি কুমাৰ দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি আমি পৰৱৰ্তী এদিন পৰ্যায়লৈকে আগবাঢ়িছো। এয়া আপোনালোকৰ সন্মুখত জলপৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম পুৰস্কাৰ লাভ কৰা দিব্যা আৰু দ্বিতীয় তেওঁৰ সহযোগী হিচাপে প্ৰথম পুৰস্কাৰপ্ৰাপ্ত অন্য এজন প্ৰতিযোগী হৈছে কৃষ্ণ কাশ্যপ। এয়া আপোনালোকৰ সন্মুখত কৃষ্ণ কাশ্যপ দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ইয়াৰ পিছতে মেহেদী আলম, এয়া আপোনালোকৰ সন্মুখত মেহেদী আলম উচ্চ মাধ্যমিক বিদ্যালয়ৰ দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত মেহেদী আলম। দ্বিতীয়গৰাকী প্ৰতিযোগী হৈছে মৌচুম আজহাৰ। দুয়োগৰাকীয়ে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। আমি দলীয়ভাৱে যিহেতু পুৰস্কাৰ বিতৰণ কৰিছো দুয়োগৰাকীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছো। পুৰস্কাৰপ্ৰাপ্ত চুমি বৰা আৰু চিন্ময়ী বৰা দুয়োগৰাকীকে আমি পুৰস্কাৰ বিতৰণ কৰিবলৈ জনাইছো। আমাৰ জলজলি চিআৰচি জলজবদ্ধ চিআৰচিৰ অন্তৰ্গত আমাৰ 15খন স্কুলৰ আজি জ্ঞানজ্যোতি মধ্যমীয়া বিদ্যালয়ত কুইজ প্ৰতিযোগিতা পতা হ'ল। এই কুইজ প্ৰতিযোগিতাত আমাৰ গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাকৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰি আজি অফুৰন্ত পৰীক্ষা প্ৰতিযোগিতা পতা হ'ল। এই প্ৰতিযোগিতাত আমি নিম্ন পৰ্যায়ৰ, উচ্চ পৰ্যায় আৰু হাইস্কুল পৰ্যায়ৰ তিনিটা পৰ্যায়ত আমি আজি পুৰস্কাৰ বিতৰণ কৰা হ'ল এই প্ৰতিযোগিতাৰ ক্ষেত্ৰত। আৰু আমি আজি গোটেই এইকেইটা স্কুলৰ সহায় সহযোগিতা পাইছোঁ। গোটেই শিক্ষক যোনবিলাক ছাত্ৰ ছাত্ৰী আহি আজি আমাৰ মাজত উৎসাহিত কৰি আজি কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰাত সহায় কৰিছে। আৰু এই এনেকুৱা ধৰণৰ শিক্ষামূলক ব্যৱস্থা বা এনেকুৱা কুইজ প্ৰতিযোগিতা পাতিলে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব। আৰু বৰ্তমান সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ ভাৰতীয় প্ৰশাসনিক বা অসম প্ৰশাসনিক বিষয়ত কৃতকাৰ্য নোহোৱাৰ কাৰণটো এইটো যে আজিকালি যদি আমি যদি ক শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনেধৰণৰ কুইজ বা শিক্ষাখন আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমি ভৱিষ্যত আমাৰ মাজৰ পৰা এজন প্ৰশাসনিক বিষয়ে আমি সাজিব পাৰিম। এইটো এটা লক্ষ্য আছে। সেই ক্ষেত্ৰত আমাৰ জলজলি চিআৰচি, বৰ্ধিত চিআৰচি, আমাৰ চিআৰচি মহোদয়সকলে আজি বহুদিনৰ পৰাই এইটো প্ৰচেষ্টা হাতত ৰাখি আজি জ্ঞানজ্যোতি মধ্যমীয়া বিদ্যালয়ত সুন্দৰভাৱে কাৰ্য ৰূপায়িত হৈছে। আৰু আজি আমি অঞ্চলৰ ৰাইজ বা সকলো মানুহৰ সহায় সহযোগিতা পাইছোঁ। আজি আনন্দপূৰ্ণভাৱে এটা উৎসৱ হৈ গৈছে। আৰু ইয়াতে আমাৰ সাধাৰণভাৱে খোৱা লোৱা ইত্যাদি সেইবিলাক সেই কাৰ্যসূচীটো চলিছে। আৰু আমাৰ কালাগাঁও শিক্ষাখণ্ডৰ সভাপতি মহোদয় আৰু আমাৰ কালাগাঁও আৰু শিক্ষাখণ্ড আৰু শিৱালয় শিক্ষাখণ্ডৰ সমন্বয়ক মণ্ডলী আজি উপস্থিত আছে। আৰু ওচৰৰ বিভিন্ন শিক্ষাবিদ আহি আজি আমাৰ মাজত উপস্থিত হৈ সুন্দৰ সুন্দৰ শিক্ষামূলক বক্তব্য দাঙি ধৰিছে। আৰু এই ক্ষেত্ৰত আমি যথেষ্ট ছাত্ৰ ছাত্ৰীৰ উপকাৰ হোৱা সেই বক্তব্যৰ জৰিয়তে আমি যথেষ্ট লাভৱান হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটি আমি সাফল্যমণ্ডিত হোৱা বুলি আমি নিজকে আজি ভাবিছোঁ। বা এনেকুৱা ধৰণৰ আৰু যাতে ভৱিষ্যত প্ৰতি বছৰে এনেকুৱা ধৰণৰ আৰু অনুষ্ঠান হৈ থাকে। আৰু এনেকুৱা অনুষ্ঠান হ'লে ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় ভৱিষ্যত এটা ভাল উন্নতি হ'ব, সেইটো আমি কামনা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ চিআৰচি দ্বয় আৰু লগতে আমাৰ APR চাকৰি কৰা আমাৰ নিকুঞ্জ চৌহীয়াদেৱ এই তিনিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই কাৰ্যসূচীটো সুন্দৰভাৱে কৰি দিয়া হৈছে। আৰু লগতে মই এই তিনিজন ব্যক্তিকেই আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হয়, আজি আমাৰ জলজলি মণ্ডল সমল কেন্দ্ৰ আৰু জলজলি বৰ্ধিত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত সমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ তিনিটা পৰ্যায়ত আমি কুইজ প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈ যায়। আমি এই কুইজ প্ৰতিযোগিতা আৰু শৈক্ষিক আলোচনা চক্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ মাজত ৰাইজক নিমন্ত্ৰণ জনাইছিলোঁ। ইয়াৰ ভিতৰত আমি ডিষ্ট্ৰিক্ট আৰু ব্লকৰ আমাৰ শ্ৰদ্ধাৰ সহপৰিদৰ্শক মহোদয় আৰু লগতে আমাৰ দুয়োটা ব্লকৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মণ্ডলীৰ কিছু সংখ্যক
লোক আহি আমাৰ মাজত উপস্থিত থাকি আমাৰ এই প্ৰচেষ্টাক সাফল্যমণ্ডিত ৰূপ দিয়াত তেওঁলোকে আমাক যথেষ্টখিনি সহায় কৰিলে। তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰচেষ্টাত ছাত্ৰ ছাত্ৰীসকলৰ যাতে কিবা এটা উন্নয়ন হওক বা তেওঁলোকে শিক্ষাৰ লগতে আন দিশত যাতে আগুৱাই যাওক তাৰ বাবে আমি এই ব্যৱস্থাটো কৰিছিলোঁ। আৰু আমি আশা কৰিছোঁ যাতে এই ব্যৱস্থাটোত আমি যথেষ্টখিনি সফল কিছু হৈছোঁ। আৰু আগলৈ যাতে আপোনালোকৰ অনুপ্ৰেৰণা আৰু এনেকুৱা উৎসাহ উদ্দীপনা পাই থাকিলে আমি আগলৈ যাতে এনেকুৱা প্ৰগ্ৰেম বা ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে আগলৈ কৰি যাব পাৰোঁ তাৰ বাবে আমি আশা ৰাখিছোঁ। আজি এই আমাৰ যি প্ৰগ্ৰেম অনুষ্ঠিত হৈ গ'ল ইয়াত আমি 2জন মণ্ডল কেন্দ্ৰ সমন্বয়ক লগতে আমাৰ লগত সততে লাগি থকা APRৰ উপ সহপৰিদৰ্শক শ্ৰী নিকুঞ্জ চহৰীয়াদেৱে আমাৰ লগত থাকি যথেষ্ট পৰিমাণে আমাক সহায় কৰিলে, যাৰ বাবে এই আমি কাৰ্যসূচীটো আজি সফলভাৱে ৰূপায়ণ কৰিব পাৰিছোঁ বুলি আমি মানে ভাৱ হৈছে আমাৰ। আৰু গতিকে এনেকুৱা আপোনালোকৰ যদি সহায় সহযোগিতা পাই থাকোঁ আগলৈও নিশ্চয় আমি এনেকুৱা কাৰ্যত বৰ্তি হৈ থাকিব পাৰিম। ধন্যবাদ।